নমস্কাৰ, নাথ গড ফাৰ্মিঙৰ সকলো ভিউৱাৰ্ছকে স্বাগতম। মই আজি ভিডিঅ'টো বনাব লৈছোঁ মানে মোৰ কিছুমান ছাগলী বিকিবলগীয়া আছে, সেই গতিকে আজি ভিডিঅ'টো বনাব লৈছোঁ। যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে ফোন কৰিব পাৰিব, মই ফোন নম্বৰটো নিশ্চয়কৈ দি দিম। এইখিনি ছাগলীখিনি দেখিছে, এতিয়া বাৰিষা বৰ্তমান পাৰ হ'ল, শুকান দিন হৈছে, চবফালে এবাৰ পথাৰ খালী হৈছে। ছাগলী ধুনীয়াকৈ ৰাখিব পাৰি, কিন্তু সদায় অংকবোৰ একে নাথাকে, অংকবোৰ সলনি হৈ থাকে মাজে মাজে। সেইকাৰণে কিছুমান ছাগলী মই এতিয়া বিক্ৰী কৰিব বিচাৰিছোঁ। এইবিলাকতো চব খাহী হয়, মোৰ বৰ্তমান খাহী 30-40টামান খাহী আছে, খাহী হয়। তাৰপিছতে কোনোবা সেই পহু বইনা যদি চেউৰী হয়, এনেকৈ বহুত ধৰণৰ আছে ছাগলী, এইবিলাকতো খাহী হয়। আৰু বেচিবলগীয়া কিছুমান ছাগলী আছে, মই সুকীয়াকৈ বান্ধি ৰাখিছোঁ সেই ছাগলীকেইজনী। ভিডিঅ'ৰ জৰিয়তে মানে মই দেখুৱাব বিচাৰিছোঁ। এইজনীতো ঘৰত ৰাখিম বুলি ভাবিছোঁ। ছাগলী গঁৰালটো এতিয়া বৰ্তমান সময় এনেকৈ ৰাখিছোঁ, মানে মুকলি কৰি দিছোঁ যাতে হাৱা বতাহ সোমাব পাৰে তলখনলৈ। আৰু ৰাতি হ'লেতো পৰ্দাবোৰ পেলাই দিয়া যায়। তো ইফালে তাত মোৰ বিটেলজনী আছিলে, বিটেল মতাটো জানো কেনি গৈছে। এইখিনি মোৰ মানে বিকিবলগীয়া ছাগলীবোৰ হয়। এইজনীৰ লগত দুটা পোৱালি আছে, এইটো এটা মতা পোৱালি হয় আৰু মাইকী পোৱালি এটা আছে ক'লা ৰঙৰ, এইটোৰ পৰা কেনি গৈছে। তো এইজনী চেউৰী হয়, বেচিবলগীয়া। এইকেইজনী মাইকী হয়, ইয়াত বেচিবলগীয়া আছে মোৰ। এই গোটেইকেইজনী ছাগলী মানে মই বিক্ৰী কৰিম বুলি ভাবিছোঁ। আৰু এই ছাগলীবোৰ মানে মোৰ গাভিনী পৰি আছে, মোৰ বিটেল মেলটোৰ পৰা এই ছাগলীবোৰ গাভিনী পৰি আছে। এইফালে এইকেইজনী আছে, এইকেইজনী মানে এইবোৰ চেউৰী হয়। আৰু যদি কোনোবাই ইচ্ছা কৰে ল'বলৈ, তেতিয়া মই ছাগলীবোৰ নিশ্চয়কৈ দিম। মানে আপুনি যদি ভাবে বজাৰৰ পৰা অনা ছাগলী কিমান গেৰাণ্টি থাকে আপোনালোকে জানে, আৰু বিভিন্ন বেমাৰ আজাৰ লাগি আহে। বজাৰৰ পৰা কিনাৰ পিছত 8-10 দিনটো ছাগলীবোৰ ঠিকেই থাকে, কিন্তু তাৰপিছতে কিছুমান বেমাৰে দেখা দিয়ে, অদ্ভুত বেমাৰে দেখা দিয়ে। কিন্তু যদি আপুনি কাৰোবাৰ ঘৰুৱা ছাগলী নিয়ে, ঘৰৰ পৰা নিয়ে, তেতিয়াহ'লে সেই বেমাৰৰ পৰা হাত সাৰা যায়। যদি তেনেকৈ কোনোবাই ভাবে বোলে নহয় মই ঘৰুৱা গাঁৱলীয়া ঘৰুৱাই ছাগলী ল'ম, ফাৰ্মৰ পৰা ল'ম, তো এই ছাগলীবোৰ যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। এইজনী চেউৰী হয়, তাই গাভিনী পৰা নাই। তাৰপিছত আৰু চেউৰী, এইজনী চেউৰী হয়, গাভিনী পৰা নাই। সেই এজনী চেউৰী হয়, গাভিনী পৰা নাই। কোনোবা যদি ভাবে এনেকৈ চেউৰী ছাগলী ল'ম বুলি ভাবে, তেতিয়া চেউৰী ছাগলীৰ কাৰণেও যোগাযোগ কৰিব পাৰে। এই তিনিজনীয়ে নহয়, এনেকুৱা ধৰণৰ আৰু 2জনী নে 3জনী আছে মোৰ হাতত চেউৰী বিক্ৰী কৰিবলগীয়া। আৰু এইবিলাক গাই ছাগলী হয়। এইবিলাক চব ছাগলীবোৰ বৰ্তমান গাভিনী পৰি আছে। মোৰ মেইলটো কেনি গ'ল? উঠ। এইটো মোৰ বিটেলটো হয়, মানে ব্ৰিডাৰটো হয়। তো ছাগলীবোৰ এই বিটেলটোৰ ফালৰ পৰাই গাভিনী পৰি আছে। কোনোবা যদি মোৰ ছাগলীবোৰ ল'ব বিচাৰে, তেতিয়া মানে বিটেলৰ F1 পোৱালি, এতিয়া 2-2.5 মাহৰ গাভিনী হয় ছাগলীবোৰ। কোনোবাজনী 2 মাহৰ গাভিনী, কোনোবাজনী 2.5 মাহ, তেনেকুৱা হৈ আছে। আৰু যদি কোনোবাই নিয়ে, তেতিয়া এই 2-2.5 মাহ পিছত, মানে 5 মাহ যেতিয়া পূৰা হ'ব, তেতিয়া নিশ্চয়কৈ বিটেলৰ F1 পোৱালি পাই যাব। তো মোৰ ইয়াৰ আগৰ বেষ্টৰ যিবিলাক পোৱালি আছে, সেইবিলাক মোৰ এই বিটেলটোৰ ভাগৰ পৰাই হয়। আৰু নেক্সট এতিয়া গাভিনী পৰিছে, এই বিটেলটোৰ ফালৰ পৰাই গাভিনী পৰিছে। পোৱালিকেইটা মই দেখুৱাই আছোঁ। বিটেলটোৰ ফালৰ পোৱালি হয়, F1 পোৱালি এইবিলাক হৈ আছিলে। এয়া পোৱালিৰ পিছত এতিয়া ছাগলীবোৰ যেতিয়া গাভিনী পৰিছে, তেতিয়া মানে সেই বিটেলটোৰ পৰাই গাভিনী পৰি আছে। এইবিলাক F1 পোৱালি হয়, বিটেলৰ F1 পোৱালি। এই মাকৰ লগত এই দুটা পোৱালি আছে। এনেকৈ মানে এই বিটেলটোৰ ফালৰ পৰাই গাভিনী হৈছে, আৰু বাকী ছাগলীবোৰ বিটেলৰ ফালৰ পৰাই গাভিনী হৈ আছে। খালি সেই মাইকীকেইজনী, চেউৰীকেইজনী গাভিনী হৈ থকা নাই। 3-4জনী চেউৰী আছে। এইবিলাক সিহঁতেতো শুই আছে। এইবিলাক চব ছাগলী গাভিনী হয়, বিটেলটোৰ পৰা হয়। আৰু যদি কোনোবাই লাগে বুলি ভাবে, যোগাযোগ কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।